পোনে পোনে আমি আহি দাদা ওচৰত পালো। দাদা কওকচোন আপুনি কি ক'ব? এইটো হেলমেট দেখিছে, এইটো মানে বহুত অশান্তি কৰি থাকে, মাৰি মই মাথাত দূষিত কৰি দিম বুলি ভাবি আছো। এইটো মানে ভয় থাকিব নহয় বাচিব। এইটো লাষ্ট ভিডিঅ' বুলি আপোনালোকে ধৰি লওক আৰু চেনেলটোৰ নাম কৈ দিয়ক, এইটোৱে সাবস্ক্ৰাইব নকৰে যাতে। পিচ জুলি ইউটিউব চেনেলটোৰ নাম। এই চেনেলটো যাতে কোনেও ছাবস্ক্ৰাইব নকৰে, সপ্তাহৰ পিছত চেনেলটো ব্লক কৰি দিম মই। ভগৱান দেখিছে এই আপোনাৰ কেনেকে কৈ আছে এতিয়া এইটো যাতে চাই আজি এই ভিডিঅ'টো চাই আপোনালোকে যোনে যোনে চাই আছে চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইজন এতিয়া ক'ত যায় বুলি কৈ আছে? ক'ত যাব আপুনি হেলমেট লৈ এতিয়া? মই যাম এতিয়া তিলা বজাৰ। তিলা বজাৰ যাব? ঠিক আছে আপুনি তিলা বজাৰ যাব। ঠিকে আছে বাৰু আপুনি য'ত যাবলৈ ওলাইছে যাওক। তিলা বজাৰ নৱদাৰ ঘৰত চুলাই খাবলৈ যাম। মোৰ ঘৰৰ এইফালে বোলে কিবা খাবলৈ যাব, নহয়, কিবা এটা কৈছে। যোনে খুলিছে তেওঁৰ ঘৰত চুলাই মদ বিক্ৰী কৰে, তাত চুলাই খাবলৈ যাম মই। বাৰু ধন্যবাদ। আমাৰ ঘৰত মই চুলাই বেচো বুলি কৈ আছে। এতিয়া যাব লাগিব তেতিয়াহ'লে ন? এজন মহা অপৰাধী, তেওঁ চুলাই বিক্ৰী কৰে, সুৰা বিক্ৰী কৰে। ভাঙো খুব খায়, কম নেকি? অঁ কওক কওক। এজন ইয়াত দেখিছে এওঁলোকে মোক দেখি এতিয়া আগুৱাই আহিছিলে, কিন্তু এতিয়া তেওঁলোকে কেনেকুৱা মই ব্যৱহাৰ কৰি আছে দেখিছে। ভিডিঅ' বনোৱা দেখা পায় এতিয়া তেওঁলোকে এনেকুৱা অৱস্থা কৰি আছে। বাৰু ধন্যবাদ, আপোনালোকে ভিডিঅ'টো চাব। এইজন ছাৰে মোবাইলত কি চাই আছে ছাৰ দেখুৱাওক। কি মোবাইলত কি চাই আছে আপুনি? ক'ত যাবলৈ ওলাই আছে ছাৰ আপুনি? কি ক'ব? এনেকুৱা বেয়া কথা কমেদি আপোনাক চেনেলে বেন কৰি দিব। কওক, এতিয়া হোল্ড হৈ আছে, কওক কওক। এতিয়া মই বোলে ডাঙৰ বুলি তেওঁ একো নকয়। যেতিয়া মই ডাঙৰ সৰু হ'লো হয় তেতিয়া বোলে তেওঁ ক'লে হয় এই খুৰা আহি আছে এতিয়া কাটি দিম আৰু ভিডিঅ' নবনাওঁ আৰু।